আমাৰ গৃহৰক্ষী সন্থাৰ তৰফৰ পৰা কাৰ্বি আংলং জিলা সমিতিৰ তৰফৰ পৰা সংবাদ মাধ্যমৰ সকলো সংবাদদাতাসকললৈ সন্থাৰ তৰফৰ পৰা আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। মই কাৰ্বি আংলং জিলা সমিতিৰ উপদেষ্টা মোৰ নাম শ্ৰী লোহিত বৰা। যোৱা 22 তাৰিখত খেলনি আণ্ডাৰৰ যি মকৰুত যি আমাৰ গৃহৰক্ষী কেম্প আছিল, সেই কেম্পত যি খাচিয়া দুৰ্বৃত্তৰ যি অঘটন এটা ঘটনা ঘটিল, সেই ঘটনাৰ উপলক্ষে আমি দুআষাৰ মন্তব্য আমি দাঙি ধৰিব বিচাৰিছোঁ সন্থাৰ তৰফৰ পৰা। আমাৰ গৃহৰক্ষী জোৱান বিদ্যা সিং লেখে তেখেতক যি খাচিয়া দুৰ্বৃত্তই তেখেতক আক্ৰমণ কৰি তেখেতক পৰলোকগামী কৰালে, আমি পোনপ্ৰথমে অসম চৰকাৰ তথা কাৰ্বি আংলং সাহিত্য পৰিষদৰ সমূহ বিধায়ক মন্ত্ৰী MLA সন্মানীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া হিমন্ত বিশ্ব শৰ্মালৈ আমি আমাৰ সন্থাৰ তৰফৰ পৰা দাবী জনাইছোঁ যে বিদ্যা সিং লেখেক শ্বহীদ ঘোষণা কৰিব লাগিব। যিহেতু দুখন ষ্টেটৰ মাজত সংঘৰ্ষ তেখেতে পৰলোকগামী হৈছে আৰু সম্পূৰ্ণ আমি ভলণ্টিয়াৰ হ'লেও আমি আমাৰ অৱস্থাত তেখেতক খাচিয়া দুৰ্বৃত্তই তেখেতক পৰলোকগামী হ'বলৈ বাধ্য কৰালে। সেই হেতুকে আমি অসম চৰকাৰ আৰু আমি কাৰ্বি আংলং সাহিত্য পৰিষদৰ সকলো বিধায়কসকলক আমাৰ সন্থাৰ তৰফৰ পৰা দাবী তেখেতক যে শ্বহীদ ঘোষণা হয়। তাৰপিছতে আমি ক'বলৈ আহিছোঁ আমি ডিউটিৰ অৱস্থাত আমি কোনটো অৱস্থাত থাকিব লগা হয়। আপোনালোকে চাওক, মকৰুত প্ৰথম যেতিয়া আমাৰ গৃহৰক্ষী জোৱান ৰাখিছিল তাত দুটা কেম্প আছিল। এটা কেম্পত আছিলে 20 জন, এটা কেম্পত আছিল 10 জন, মুঠ 30 জন। তাত চলি থকা অৱস্থাত আপোনাৰ মই সঠিকভাৱে ডেটটো ক'ব নোৱাৰিম, কিন্তু তেনেকুৱা সময়তে আমাৰ 3 জন গৃহৰক্ষী আগতেও তাত মৃত্যুবৰণ কৰিছে এই খাচিয়া দুৰ্বৃত্তৰ হাতত। এজন নাৰায়ণ নাথ, নাৰায়ণ ডেকা, পখেল বড়ো। তেনেকৈ প্ৰায় পৰ্যায়ক্ৰমে তাত ঘটনা ঘটি আহি আছে, কিন্তু অসম চৰকাৰে হওক বা আমাৰ সাহিত্য পৰিষদৰ মুখীয়ালসকলে তাত কিন্তু চকু পৰা নাছিল। এতিয়া আপোনালোকক আমি ক'বলৈ বিচাৰিছোঁ তেখেতলোকে কিমান ব্লেংক ফাইট কৰিব লগা হৈছে সেই কথাটো তেখেতে প্ৰথমতে বিবেচনা কৰি চাব লাগিছিল। আৰু খাচিয়াৰ যিসকল তাত লোক আহিছিল তেখেতলোকৰ প্ৰত্যেকৰ হাততে পুলিংগই হওক, কুস্তিলিংগই হওক বা পুৰুষেই হওক, মহিলাই হওক, প্ৰত্যেকৰ হাতত একোডাল লাঠি আৰু এখন দাহ আৰু তাৰ ভিতৰতে কাৰোবাৰ হাতত মৰণাস্ত্ৰ। তেখেতলোকে আমাৰ যি গৃহৰক্ষী অভিমন্যু দাসৰ মূৰত যিটো আঘাত কৰিলে, যিটো দাৰ ঘাপ মাৰিল, সেই ঘাপত তেওঁ অচেতন হৈ পৰি গৈছে আৰু তেখেতে যেনে তেনে নিজৰ জীৱনটো ৰক্ষা কৰি তাৰ পৰা প্ৰাণ ৰক্ষা কৰি পলাই আহিছে মানে তেখেতক বেলেগে তাৰ পৰা লৈ আহিব লগা হৈছে। তেখেতৰ মাথাত 6টা চিলাই পৰিছে আৰু সেইখিনি সময়তে ফাইন হোৱাৰ লগে লগে আমাৰ বিদ্যা সিং লেখে তাত গুলীত আহত হৈ পেলাই নিহত হৈছে। কিন্তু অতি পৰিতাপৰ বিষয় আমাৰ এনেকুৱা এটা হৈছে যে অসম চৰকাৰৰ এনেকুৱা এটা হৈছে যে বৰষুণ গ'লে জাপি, চুৰ গ'লে বুদ্ধি, এইটো এটা হৈছে। প্ৰথমতে তেখেতলোকে যেতিয়া ঘটনাটো হ'ল এতিয়া CBI তদন্ত তেখেতলোকে তাত দিছে, কিন্তু তাৰ আগতে তাত যে গৃহৰক্ষী জোৱান যে 8 জন আছিল, সেই 8 জনে কোনটো পৰিস্থিতিত আছে, নাই খাব পাইছে, নাই পিন্ধিব পাইছে, নাই এখন ঘৰত ভালকৈ থাকিব পাইছে, এটা কেম্প সুবিধা তেখেতলোকে কৰি দিব পাৰিছিল, সেইটো তদন্ত তেখেতলোকে প্ৰথমতে কিয় কৰা নাছিল? যেতিয়া ঘটনাটো মকৰুত হ'ল, আমাৰ কাৰ্বি আংলঙৰ হওক বা অসমৰ পৰা যিসকল তেখেতলোকে তালৈ অফিচাৰ গৈছিল, প্ৰশাসনৰ হওক বা উপায়ুক্ত মহোদয় তালৈ গৈছিল, তেখেতলোকে কিন্তু মাকৈলুঙৰ পৰা ঘটনা হোৱা স্থলীলৈ বা আমাৰ এই 8 জন গৃহৰক্ষী যে আছিল সেই কেম্পত তালৈ তেখেতলোকে যাবলৈ কিন্তু সৎসাহস আগবঢ়াব পৰা নাছিল। তেনেহ'লে তাত চিন্তা কৰক আমাৰ গৃহৰক্ষী জোৱান 8 জন তাত কেনেকৈ আছিল। গতিকে আমাৰ গৃহৰক্ষীসকলক সদায় তেখেতলোকে আমাক নিচত ৰাখে, সদায় আমি সৰু হৈ তেখেতলোকৰ আণ্ডাৰত কৰি থাকিব লাগে। তেখেতলোকে খালি জানে ডিউটিটো লাগে। ইটো কেম্পত যিখিনি জেগাত মকৰু বুলি কোৱা জেগাত য'ত নেকি 8 জন গৃহৰক্ষীয়ে এটা বৰ্ডাৰত
বনাঞ্চল সুৰক্ষা কৰিবৰ কাৰণে তাত ডিউটি কৰি আছিল আৰু সেই বনাঞ্চল সুৰক্ষিত কৰিব যাওঁতে খাচীয়া আহি আমাৰ অসমৰ বনজ সম্পদ গছসমূহ কাটি দিওঁতে আমাৰ গৃহৰক্ষীসকলে তাত দেহে কেহে লাগি ৰক্ষণাবেক্ষণ কৰি আছিল। প্ৰতিদিনে তাত খাচীয়া দুৰ্বৃত্ত আহি আমাৰ গৃহৰক্ষীসকলক নানান ধৰণৰ অত্যাচাৰ চলাই থাকে। আনকি আমাৰ যিটো খোৱা পানী যিটো ৰিং পোৱা তাতো তেখেতলোকে বিষ দিছিলেহি। সেই বিষ পান কৰাই আমাৰ গৃহৰক্ষীসকলক প্ৰাণনাশ কৰাৰ চেষ্টা কৰিছে। এই কথাখিনি আমাৰ বিদ্যা সিং লেখে ডাঙৰীয়াই সংবাদ মাধ্যমৰ দি অট'নমাছ কাউন্সিল অৰ্থাৎ অসম চৰকাৰ বা প্ৰশাসনকো অনুৰোধ জনাইছিল যে তেখেতলোকক এটা সুৰক্ষা লাগে, কিন্তু তাতো কোনোৱে কাণ সাৰ আমাক দিয়া নাছিল। আৰু আপোনালোকে চাওক, সেই জেগাটুকুত কোনো কাৰেণ্টৰ ব্যৱস্থা নাছিল, কোনো চ'লাৰ ব্যৱস্থা নাছিল যে তাত কিবা এটা অসুবিধা হ'লে আনকি নিজৰ মোবাইলটো চাৰ্জ কৰি পেলাই কিবা অসুবিধা হ'লে জনাবলৈ জনাবলৈ এটা সুবিধা তেখেতলোকে কৰি দিব পৰা নাছিল। লগতে তেখেতলোকে আমাৰ সেই ল'ৰাখিনিয়ে তাত কোনটো অৱস্থাত আছে, নাই খাব পাইছে, নাই এসাঁজ পিন্ধিব পাইছে বা মেডিকেলৰ কাৰণে কিবা জ্বৰ হ'লে এটা টেবলেট তেখেতলোকে কাৰোবাৰ পৰা যোগান পাইছিল, তাতো তেওঁলোকে সেই ফালৰ পৰা আমালোকে বাধা হৈ আছিল। অথচ ইতিমধ্যে আমাৰ অসম চৰকাৰৰ সন্মানীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া হিমন্ত বিশ্ব শৰ্মাই এটা কথা ক'লে যে আমাৰ অসম আৰক্ষীসকলে ইমানখিনি গুলি ফুটোৱাৰ কোনো প্ৰয়োজন নাছিল। কিন্তু তেখেতে প্ৰথমতে বিবেচনা কৰিব লাগিছিল যে তাত খাচীয়া দুৰ্বৃত্ত কিমান গোট খাইছিল বা তাত খাচীয়াসকল কিমান গোট খাইছিল। সেইসকলক নিজৰ প্ৰাণ বচাবৰ হকে তেখেতলোকক যাব লাগে, তামুকত যা বুলি ক'লে যাব লাগে, কিন্তু আমি কি খাইছোঁ, কি পিন্ধিছোঁ, কেনেকৈ চলিছোঁ, সেই চিন্তাধাৰাটো কিন্তু অসম চৰকাৰৰ বৰমূৰীয়াসকলৰ মাথাত খেলোৱা নাই। আমি সন্থাৰ তৰফৰ পৰা আমি বাৰে বাৰে অসম চৰকাৰক অনুৰোধ জনাই আছোঁ যে আমাৰ গৃহৰক্ষীসকলৰ ভলণ্টিয়াৰসকলৰ যি অসুবিধাৰ সন্মুখীন অসম চৰকাৰক হওক, ভাৰত চৰকাৰক হওক, আমি সদায় দাবী জনাই আহি আহিছোঁ, মেমৰেণ্ডাম দিয়া আহি আছোঁ, কিন্তু সেই মেমৰেণ্ডামসকল তেখেতলোকে ডাষ্টবিনত পৰিণত কৰিছে, ডাষ্টবিনত ৰাখিছে। আমাৰ হয়তো যিখন মেমৰেণ্ডাম অসম চৰকাৰক আমি প্ৰেৰণ কৰিছোঁ বা ভাৰত চৰকাৰক প্ৰেৰণ কৰিছোঁ, সেই মেমৰেণ্ডামসকল তেখেতলোকে হয়তো চকু মেলি এবাৰো চোৱাই নাই। কিন্তু যদি আমাৰ কিবা এটা অকণমান যদি দুখ পায়, তেতিয়া কিন্তু আমাৰ ওপৰত সকলোৱে বাঘে জাপ মৰা দি আমাৰ ওপৰত জাপ মাৰি পৰে। যি ধৰণে বাঘে হৰিণা পালে জাপ মাৰি ধৰে, ঠিক সেইদৰে অসম চৰকাৰে হওক, ভাৰত চৰকাৰে হওক বা প্ৰশাসনৰ ফালৰ পৰাই হওক, বৰমূৰীয়াসকলে আমাৰ গৃহৰক্ষীৰ ওপৰত সকলো দুখ আমাৰ গৃহৰক্ষীৰ ওপৰত জাপি দিবলৈ বিচাৰে। এই ঘটনাটো কিয় হৈছে? আমি কি গৃহৰক্ষীসকল কি ভাৰতৰ নাগৰিক নহয়, নাই অসমৰ নাগৰিক নহয়? আমি কি তেখেতলোকৰ আমি কি সন্তান নহয় নেকি? কিয় আমাৰ দুখ দুৰ্গতিবিলাক বুজাৰ তেখেতলোকৰ কি দায়িত্ব নাই নেকি? এইটো এটা আমাৰ খুব পৰিতাপৰ বিষয়। তেখেতলোকে আমাক মোতায়েন কৰিছোঁ, তোমালোকে তাত যাব লাগিব, তাত ডিউটি কৰিব লাগিব, কিন্তু তাত আমি গৈ পেলাই কি কৰিম? আমাৰ সুবিধাখিনি আছেনে নাই, আমাৰ থকাৰ সুবিধা আছেনে নাই, আমি খাবলৈ তাত পাইছোঁনে নাই, সেইখিনি খবৰ লোৱা কিন্তু তেখেতলোকৰ কোনো দায়িত্ব নাই। কিবা এটা বিপদ হ'ব, কিবা এটা হ'ব, আমি অনুৰোধ কৰিলে বাৰে বাৰে অনুৰোধ কৰিলেও তেখেতলোকে সেই কথাবিলাক কাণ সাৰ নিদিয়ে। এখন কাণে শুনে, আনখন কাণে তেখেতলোকে উলিয়াই দিয়ে। কিন্তু যদি আমাৰ কোনোবা এজন তাত মৃত্যু হয় বা কোনোবা যদি বেমাৰত মৃত্যু হয়, কাৰোবাৰ হাতত মৃত্যু হয়, কাৰোবাৰ দুৰ্বৃত্ত হাতত মৃত্যু হয়, তেতিয়া কিন্তু সকলো দুখ আমাৰ গৃহৰক্ষীৰ ওপৰতহে হয়। গৃহৰক্ষীৰ ওপৰতহে, গৃহৰক্ষীৰ মূৰতহে সকলো দুখখিনি দাবী দিবলৈ তেখেতলোকে চেষ্টা কৰে। DIG sar kan chuningri lapen SP sar kan chuningri lapen Assam Chief Minister kan chuningri je nili tu manta non ki bang dilang arni bangke 303 rifle la adil nili tu manang la pite SLR lason carbine stand AK-4756 lason nili tu manta na isu pite nili tu manta border bangke jese tu nunji Karbi Anglong pen Nagaland border puno Karbi Anglong pen Meghalaya border puno Karbi Anglong pen Bulaghat border punoi Karbi Anglong pen Nogan district border punoi nilitum unan ke Karbi Anglong district apa nilitum district nilitum Chehopen Cherap Chito tunji la pen Chelang Chihomri tunji la si nilitum pini press media ki pu ki phawang ke nilitum Home Guard Association pen nilitum kisungan mang alam nang chithan ulo la si nilitum lapan than pachini pon si nilitum Home Guard Association Karbi Anglong district pen bangke tuling report kardon nilitum